অৱস্থাত মানুহ এজনক যিমান মৰম দিব লাগে, যিমান সন্মান দিব লাগে, সেই সন্মানকণ আমি তেওঁক নিদিওঁ। তেওঁ মৃত্যুবৰণ হোৱাৰ পিছত অথবা তেওঁ এই পৃথিৱীৰ পৰা একেবাৰে গুচি যোৱাৰ পিছত সেই সন্মানকণ আমি দিব যাওঁ। ৰাজীৱ হদিয়া উৰুকাৰ দিনাখন তেওঁ মঞ্চত গীত পৰিৱেশন কৰি থকা অৱস্থাতেই বুকুৰ বিষত বাগৰি পৰিল। বুকুৰ বিষ উঠাৰ পিছতো তেওঁ মঞ্চখন এৰি অহা নাছিলে। তথাপিও অসহ্য বিষৰ কাৰণে তেওঁ মঞ্চতে বাগৰি পৰিল। এতিয়া কথা হ'ল যে ৰাজীৱ হদিয়াক জীৱন্ত অৱস্থাত কিমানে বাৰু চিনি পাইছিলে। অপ্ৰিয় হ'লেও সত্য যে জীৱন্ত অৱস্থাত তেওঁক বহুতে হয়তো নাজানিছিল, বহুতে তেওঁক চিনিয়েই নাপাইছিল। অসমৰ প্ৰায়সংখ্যক মানুহেই জানো যে স্পাইৰেল পটেটো কোনে বনাইছিল। আমি শুনিছোঁ এনেকুৱা বহু গীত যাৰ কোনো অৰ্থ নাথাকে, যিবোৰ গীত অৰ্থবিহীন। ছ'চিয়েল মিডিয়াত সেইবোৰ গীতৰ ভিউজ আহে অত্যাধিক। কিন্তু ৰাজীৱ হদিয়াৰ নিচিনা শিল্পী এজনক আমি গম পোৱা নাছিলোঁ। কা আন্দোলনত অসমীয়া ভাষাটো ৰক্ষাৰ উদ্দেশ্যে তেওঁ আগুৱাই আহিছিল। তেওঁ বহু প্ৰতিবাদী গীতো ৰচনা কৰিছিল। আজি ছ'চিয়েল মিডিয়াত দেখা পোৱা গৈছে যে তেওঁৰ গীতবোৰে এতিয়া বেছিকৈ ভিউজ পাইছে। তেওঁৰ গীতবোৰ এতিয়া বেছিকৈ মানুহৰ আগলৈ আহিছে। কিন্তু কিয়? শিল্পীজন যেতিয়া জীয়াই আছিলে সেই সময়ত তেওঁক সেইখিনি সন্মান দিব পৰা কিয় নগ'ল বাৰু? নে আমি ৰখি থাকোঁ তেওঁ মৃত্যু হোৱালে? মৃত্যুৰ পিছত সিমানকণ সন্মান, সিমানকণ মৰম যাচিম বুলি। আজি অসমত বহুতো এনেকুৱা হয়তো শিল্পী আছে যিবোৰে এনেকৈ ভাল ভাল কাম কৰি কিনে লুকাই আছে। ছ'চিয়েল মিডিয়াত সেইবোৰ লোকহে ভাইৰেল হয় যিবোৰে জিতি যেনেকে তেনেকে জাষ্ট ভিডিঅ' এটা পষ্ট কৰে। ভাল ভিডিঅ' এটা চাবৰ কাৰণে আমাৰ ধৈৰ্য নাথাকে। অপ্ৰিয় হ'লেও সত্য যে মৃত্যু হোৱাৰ পিছত আমি বেছি মৰম কৰিব যাওঁ, বেছি মৰম দেখুৱাব যাওঁ যিজনে সদায় ৰাইজৰ হকে মাত মাতিছিল, যিজন শিল্পীয়ে অসমীয়া ভাষাটো বচোৱাৰ উদ্দেশ্যে সদায় আগবাঢ়ি আহিছিল। আজি তেওঁ নথকা অৱস্থাত বহুতে তেওঁক লোকশিল্পী, গণশিল্পী, তেওঁ মহান বুলি আখ্যা দিছে। আজি ৰাজীৱ হদিয়া নোহোৱাৰ কথাত আমি সকলোৱে দুখিত হৈছোঁ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। কিন্তু তেওঁ জীৱন্ত অৱস্থাত যিমানকণ সন্মান পাব লাগিছিল সেই সন্মানকণ আমি দিয়াটো উচিত আছিলে, নহয় জানো?